হায় হায় কৃষ্ণ কৃষ্ণ হে নমো নমো নাৰায়ণ প্ৰসন্ন হৰি কৰি মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ আঁতৰ ভৈলো হৰি বিষয় বিকল উদ্ধাৰ কৰা প্ৰভু চৰণে কমল কিবা দুখ কৰি আছে নপৰে মনত সৰ্বকাম মৰিখন কৃষ্ণৰ চৰণ ইয়াতে বোলে হয় আপোনাৰ হ'ব কি জনাব বোলে এইগৰাকী মোৰে ভাইজা হাত ভৰিবোৰ লৰিবোৰ ধৰিছে কব্জা কৰিব লাগিছিল বিহুৰ উৰুকাৰ দিনা কৰিছে সি নিৰ্বাচনৰ পাছদিনা কাৰণ কি বোলে সেই এখনি শৰাইতে বোলে সেই বছৰেকৰ ৰঙালী বিহু বুলি এখনি বস্ত্ৰ গেঞ্জি এনে গামোচা এনে আগমন কৰি থোৱা হৈছে লগতে বোলে এটি অৰিহণা আৰু এবাটি দৈ গাখীৰৰ সৈতে থপথপীয়া এটি গটগটীয়া জলপান ওপৰতে এচপৰা গুড় এখনি চামুচেৰে সৈতে আগমন কৰি থোৱা হৈছে এই সেৱাতে বোলে আমাৰ মৰম প্ৰীতিবোৰ যেন কদাপি নহয় ক্ষয় বহুত দিনৰ পৰাই আমাৰ আইগৰাকীৰ মন কাৰণ ভাল নহয় এই কাৰণ কি বোলে কিনো তোমাৰ মামা কিনো তোমাৰ মায়া 10,000 দিম বুলি কৈ তুমি আজিও নিদিলা অমিত কলহৰ নাম লৈ বিয়া নাম গোৱালা তাৰ পৰাও ফটোগ্ৰাফাৰে সময় নষ্ট কৰিলা গছ পুলি ৰোৱাৰ মেলা তুমি আদেশ দিলা সাধাৰণ কেমেৰাত ফটো উঠালে নহ'ব একো ফাইদা বোলে লোকেশ্যন থকা ফটো মাৰিলেহে পাব হেনো পইচা অৰুণোদয় দিছোঁ বুলি তুমি ফিট মাৰিলা সেই নিৰ্বাচনৰ ওচৰত তুমি কিনো ফৰ্ম বিলালা এই কিনো তোমাৰ লীলা মামা কিনো তোমাৰ লীলা চামুচেৰে দি তুমি বেলচা মাৰি নিলা আকৌ কৈছে বোলে সেই গোটৰ বোলে প্ৰতিজনী মহিলাক বোলে লাখপতি বাইদেউ বনাম আশা ভৰসা কৰি একো নাপালে মিছাতে তুমি কৈলা একো নাই সমিধান হেন জানি আমাৰ গৃহিণীয়ে সমস্ত আশা চেক কৰি মামাৰ মৰম চেনেহ ত্যাগ কৰি এই স্বামীয়ে গুৰু স্বামীয়ে দেৱতা স্বামীয়ে সমস্ত আশা ভৰসা বুলি মামাক বুজিবলৈ এৰি দি মোক স্বামীকে এই ৰ'বাচোন ৰ'বা হ'লে এৰি দি বোলে সেই স্বামীকেই জীৱনে মৰণে সেৱা ধৰিম বুলি মনস্থ কৰি শৰণাগত হৈছে আমিও বোলো সেই যে নাম সেই হৰি বুলি আৰু অতদিনে মোক মানে অৱহেলা কৰা দুখ ক্ষমা কৰি দি প্ৰভু ভগৱন্তই কিবা দৃষ্টি ৰাখি এই সকলো ফালে আমাৰ মানে জয় জয় মই কৰি তুলিব লাগে আৰু বুলি প্ৰাৰ্থনা আৰু হৰি শান্ত কৰাৰ্থে হৰি বোলা হৈছে হ'ব